হাই এভৰিৱান, ফুড ইন কিচেনৰ আন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি চয়াবিনৰ ৰেচিপি এটা লৈ আহিছোঁ। চয়াবিনটো বিভিন্নজনে বিভিন্ন ধৰণে বনাই খাই নহয় জানো, ময়ো ঠিক তেনেকৈ আজি এটা বেলেগ ষ্টাইলৰে বনাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱানো হয় চাওঁচোন আহক। ইয়াৰ কাৰণে আমাক লাগিব দুটা মিডিয়াম চাইজৰ আলু, এইটোৰ বাকলি গুচাই লৈছোঁ, এটা বিলাহী, এটা ডাঙৰ পিঁয়াজ, এখিলা তেজপাত, দুটা শুকান জলকীয়া, এটুকুৰা আদা আৰু কেইফুটমান নহৰু। আৰু এই ৰেচিপিটোৰ মূল উপকৰণটো হৈ গ'ল চয়াবিন। এইখিনি অলপ সময় গৰম পানীত তিয়াই থৈছিলোঁ, তাৰপিছত ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ। এতিয়া পিঁয়াজখিনি মই এনেকৈ অলপ সৰুকৈ কাটি এই হেণ্ড চপাৰটোত ড্ৰপ কৰি ল'ম। ইয়াত পিঁয়াজখিনি বৰ ধুনীয়াকৈ মিহি হৈ যায়, আপোনালোকৰ নাথাকিলে সৰু সৰুকৈ কাটি ল'ব পাৰিব। চাওক, পিঁয়াজখিনি একদম ধুনীয়াকৈ মিহিকৈ কটা হৈ গ'ল। আপোনালোকে এনেকৈ কাটি ল'ব। এনেকৈ নোৱাৰিলে অকণমান হ'লেও মিহিকৈ কাটিবলৈ চেষ্টা কৰিব, তেতিয়া গ্ৰেভিটো ভাল হয়। এতিয়া এই বিলাহীটো পিহনাখনত পিহি লৈছোঁ। মই বাকলিটো ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। একদম মিহি মিহিকৈ কাটি ল'ব, নহ'লে মিক্সাৰ জাৰত টমেটো পেষ্ট বনায়ো ল'ব পাৰে, আপোনালোকৰ ইচ্ছা। এতিয়া গেছত হাই ফ্লেমত কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে এতিয়া জোখত তেল দি দিছোঁ। এতিয়া তেল গৰম হোৱাত ইয়াতে গোটা জিৰা কেইটামান দি দিছোঁ। এতিয়া ইয়াতে দুটা শুকান জলকীয়াও দি দিছোঁ আৰু এখিলা তেজপাতো দি দিলোঁ। এইকেইটা ফুটি উঠাৰ পিছত ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ আৰু ইয়াৰখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াতে পিঁয়াজখিনিও এড কৰি দিছোঁ আৰু এইখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। বেছি জ্বলাই নেপেলাব, খালি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিলেই হ'ব। এতিয়া ইয়াতে পিহি লোৱা বিলাহীৰ পেষ্টটো দি দিছোঁ আৰু এইখিনিও এতিয়া অকণ সময় ভাজি থাকিম। এইখিনি এতিয়া 2 মিনিটমানৰ কাৰণে ভাজি থাকিব লাগিব, যেতিয়ালৈকে তেল বিৰিঙি নাহে। ইয়াতে এতিয়া 1 চামুচ হালধি পাউডাৰ দিছিলোঁ, ক্লিপটো থাকি গ'ল, ভিডিঅ'টো নুঠিলে গমেই নাপালোঁ। আৰু এয়া 1 চামুচ ৰেড চিলি পাউডাৰো দি দিলোঁ আৰু ইয়াতে 1 চামুচ জিৰা পাউডাৰো দি দিছোঁ। এতিয়া এইখিনি এনেদৰে অকণ সময় 2 মিনিটমানৰ কাৰণে ভাজি থাকিলেই হ'ব। চাব যাতে শুকান মছলাখিনি জ্বলি নাযায়। আৰু এতিয়া ইয়াতে চয়াবিনখিনি দি দিম। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকি দিম। তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ কি কি কৰিব লাগিব, যিহেতু এতিয়ালৈকে আলু ইয়াত দিয়া নাই। এতিয়া আলু দুটা এনেকৈ পিহনাত পিহি লৈছোঁ। এই দুটা আকৌ বইল কৰা আলু নহয় দেই, বইল কৰা নাই, কেঁচা আলুৱে হয়। এনেকৈ পিহি লৈছোঁ, আপোনালোকেও এনেকৈ পিহি ল'ব। এই কামটো আপোনালোকে চয়াবিনখিনি ফ্ৰাই কৰাৰ পিছতেই কৰিব, আগতেই কৰি নথ'ব, নহ'লে আলুখিনি ৰঙচুৱা নিচিনা হৈ যাব। ময়ো তেনেকৈয়ে কৰিছোঁ। এতিয়া এই চয়াবিনখিনি এবাৰ ভালকৈ চেক কৰি লৈছোঁ। এয়া চাওক, ফ্ৰাই হৈ গৈছে, ভিডিঅ'টোত দেখি চাগে গম পাইছে। এতিয়া পিহনাত যে পিহিলোঁ আলুখিনি এয়া এড কৰি দিছোঁ। এতিয়া এইখিনি দি ভালকৈ অলপ সময় আকৌ ভাজিব লাগিব। চয়াবিনখিনিৰ লগত আলুখিনি ভালকৈ এনেদৰে মিক্স কৰিব লাগিব আৰু আলুখিনি সিজালৈকে ৱেইট কৰিব লাগিব, যিহেতু আলুখিনি আমি কেঁচাই পিহি লৈছিলোঁ। এইখিনি বইল কৰা নহয়, গতিকে এইখিনি অলপ সময় ভালকৈ ফ্ৰাই হোৱালৈকে ৱেইট কৰিব লাগিব। এতিয়া ইয়াতে আধা চামুচমান জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়িয়ে সোৱাদটো খুব ভাল কৰি তোলে। লগতে ইয়াত কেঁচা জলকীয়া দুটামানো দি দিছোঁ। এয়া চাওক, এইখিনি ফ্ৰাই কৰা হৈ গৈছে, আলুখিনি সিজি গৈছে। বেছি সময় নালাগে এইখিনি সিজিবলৈ, তথাপিও অকণমান ভালকৈ ফ্ৰাই হ'ব দিব লাগে।
আৰু এতিয়া ইয়াত আধা গিলাচমান পানী দি দিছোঁ। আপোনালোকে জোখমতে কৰিব। এইটো ৰেচিপি অলপ গ্ৰেভি হ'লেহে খাই ভাল লাগে, বেছি পাতলীয়াও কৰি নিদিব। এয়া চাওক, এনেকুৱা হোৱালৈকে ৰাখিলেই হ'ব। দেখিবলৈ খুব ভাল হৈছে নহয়নে? খাবলৈ খুব সঁচাকৈয়ে টেষ্টি হয়। এয়া আমাৰ চয়াবিনৰ লগত পিহি লোৱা আলুৰ তৰকাৰী ৰেডি হৈ গ'ল। এনেকৈ বাৰু আপোনালোকে খাই পাইছেনে? যদি নাই পোৱা তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। তেনেহ'লে আজিলৈ আহোঁ, আকৌ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম।